Pawan da, welcome. Hi. Welcome back. Welcome. Welcome back. কি খবৰ? খবৰ মজা। Welcome back. Thank you. কি কেনেকুৱা খবৰ? পাইছে? কালচাৰেল সেক্ৰেটাৰী কেনেকুৱা পাইছে? হা হা? ডিঙিত গামোচা চামোচা লৈ কালচাৰেল সেক্ৰেটাৰী কেনেকুৱা পাইছে? মই তো বহি পেলাই পিছত চাম। মই তাকে কৈছো বহি পেলাই ভালকে চাম তো গম পাম এইটো চলি আছে স্পেনৰ এইটো স্কাইপ ভিডিঅটো মই একদম চোৱা নাই মই জাস্ট আহিছো ইয়াক ফোন কৰিলো তো ভাইটিক আপোনাৰ যে আজি চলি আছে আপোনাৰ শুনিয়ে ভাল লাগিল আজি মোৰ অথনি যে স্পেনৰ মিউজিচিয়ানজৰ লগত এই কথাটো কওকচোন আজি চলি থকা প্ৰজেক্টটোৰ বিষয়ে অকনমান বেসিক্যালি এজন ফ্লেমেঙ্কো গিটাৰিষ্ট হয় খুব স্পেনৰ নাম থকা তেওঁ এই স্কাইপৰ ভিডিঅ'ৰ জৰিয়তে তেওঁ স্পেনতো খুব বেছি হৈছে ন সো তেওঁ মানে কিবা এনেকুৱা কৰিছে ইন্টাৰনেশনাল বোৰ্ড মিউজিচিয়ানত মোক ক'লে যে মোৰ আগৰ তেনেকে চিনাকি তেওঁ ক'লে যে আই উইল সেন্ড ইউ মানে এটা বনাই বজাই দিম তাৰপিছত আমি দুটাই ভিডিঅ' তেনেকে কৰি পেলাই কেমেৰাতে আৰু শ্বুট কৰি পঠিয়াব লাগে তে মোক ক'লে স্কাইপত গানটো বনাও নেকি ভিডিঅ' কৰি স্কাইপত পাৰি যে সো মই বহি আছো ই স্কাইপৰ ভিডিঅ'ত কৰি আমি তেনেকে কৰি আছো মাজতে সি তাৰ গোল কিবা এটা কৰিবলৈ সি কৈছে যে মই 10 মিনিট দে আহি আছো মই বলো তেনেকুৱাতে ৰাহুলেও ফোন কৰি আছিলে সো মই তো ভাইটিক মাৰিলো প্ৰগ্ৰামটো ভালকে চাম হাই গৰিমা মই দেখা পাইছো গুড টু সি পাপন গৰিমা ভালে আছো মানে সেইদিনা কথা পাতিছো অবভিয়াসলি ভালে আছো আজি টিভি এটাত ইফালে সিদ্ধাৰ্থে ডাঙৰকে লগাই দিছে জিন্দাই গৈ আজি দৰ্শক তেওঁলোক আমি আচ্ছা ইনষ্টাগ্ৰামটো টিভিত যাব পাৰে নেকি পাৰে এইটো সিদ্ধাৰ্থে কিবা এটা কালি পৰা যুজি Amazon ষ্টিক নে কিবা এটা ইউজ কৰি পেলাই কি আজি এইটো ব্যৱস্থা কৰি দিছে সিদ্ধাৰ্থ মানে কোনটো সিড 18 আৰ্ট টো নেকি এনে নাম বিচাৰি নাপালো আরে শমিষ্টা বৰ ধুনীয়া গালে আমাৰ অম্বৰটাকো বহুত নম্বৰ দেখিলো দেখাই নাই তাক তোৰ জৰিয়তে দেখাবলো ইনষ্টাগ্ৰামৰ জৰিয়তে দাঁড়িয়ে চাৰিয়ে মানুহটো বেলেগ হৈছে দেখিলে তাকে ঠিক আছে পাপন সো দা বাকি কেনে কৈছে সন্ধিয়াটো হেৰি কাৰেক্ট মই উভতিব লাগিব বাট এনিৱে ভেৰি নাইস খুব ভাল কৰিছে সৰি কক কি কলি ৰৈ গৈছে শুনি আছো কক আপুনি কিবা কৈ আছে হেৰি কি একো নাই কোৱা একে আৰু বিহুৰ শুভেচ্ছাটো সিদিনা দিলোৱে তোকো দিলো গৰিমা জুবিনকো দিলো গতিকে এফালৰ পৰা হেল্ল' এটা কৈ দিছো জুবিন গৰিমা সিদিনা পাইছো আকৌ পাতিম বাৰু আমি ৰাতি আকৌ ভিডিঅ' কলো কৰিলো শ্ব' শেষ হোৱাৰ পিছত তাৰপিছত পাতিম এইকেইদিনতে আমি কথা আকৌ তো ভালে গৈছে আজি বঢ়িয়া আজি ঠিকে আছে দুলান গাই দিব নি নেচাবা চকুলে তাই মাথো পাইজামা চিনেমা পিন্ধি আছো অৱস্থা নে থিয় হলে দেখা পাবি হেৰি নহয় সেইটোতো মই সিদিনা জুবিনে মই দুইটাই চেষ্টা দি নোলালো গান মানে নোলাল আজি মই চাব নোৱাৰিলো কাৰণ কি গোটেইবোৰ দাড়িৱালা এতিয়া ঐ মই ক'ত দাড়িৱালা আচ্ছা জুবিনো দাড়ি লগাইছে এনিৱে সো মই কি কৈ আছিলো তই কৈছিলি নাচাবা চকুলে কিন্তু নহলো এইটো মনত নাই বেছি মানে উঠাব নোৱাৰিলো দিনটো এইটো লাগি আছিলো ন আজি কালিলে মোৰ গজল কনচাৰ্ট এটা আছে সেইটো আকৌ গোটেই ৰেক্সটা বুলি এটা যে আছে অৰ্গেনাইজেশ্যন তাত যদি ৰেক্সটাটোতো আৰু পুৰা বহুত ডাঙৰ মানে তাত সিৰিয়াছ মান থাকে মোৰ তো ৰেক্সটাত গজল গাব যোৱা মানে মই দীপক পণ্ডিতক ফোন কৰিছো কালি বোলো আছলিয়ত টু লাইন নপৰিলে হ'ল মানে একচুৱেল গজল অডিয়েন্স ন গতিকে মই অকমান ভয় খাই আছো এইটো স্পেইনটো শেষ কৰি ৰাতি এতিয়া প্ৰেক্টিচ কৰিবলৈ আছে সো এনিৱে সো মই হেৰি কৰো এইটো দুই লাইন মনত আছে আমাৰ প্ৰতিদিনে আপুনি যে মানে ইমানখিনি জীৱনত কৰা পিছতো কাইলৈ অনুষ্ঠানটো আছে বাবে আজি সকলো কৰি পেলাই প্ৰেক্টিচ কৰি যাম বুলি কৈছে সেইটো আমাৰ কাৰণে এটা গোটেই জেনেৰেশ্যনটোৱে এটা শিকিবলগীয়া কথা আমি বাৰু লগ পাই থাকো কাৰণে সদায় দেখি থাকো কেনেকে আপুনি সিৰিয়াছ কিন্তু যিসকলে ওচৰৰ পৰা আপোনাক নাই পোৱা যি মিউজিকৰ ল'ৰা-ছোৱালীখিনিয়ে তেওঁলোকৰ কাৰণে মই এই কথাটো আকৌ এবাৰ কৈছো যে এইটো সাংঘাতিক এটা চাইড পাপন দাৰ যিটো কাৰণে পাপন দা কেতিয়াও সদায় গৈ থাকে আৰু তো গতিকে ঠিক আছে পাপন দা না ভয় লাগাটো ভালো মই ইনফেক্ট এই যে তোক যে তহঁতৰ কিনা লৈছো তাৰ আগৰ দিনা পিছত নাই ইউটিউব গিটাৰখন লগাবলৈ আৰু দিগদাৰ ন বিকজ সব গানটো গিটাৰ লৈ নাজানো সব ভাল দস্তুমত প্ৰেক্টিচ কৰিছো এই 3-4 দিন বিহু পাতিবলৈ তাৰপিছতহে কালচাৰেল সেক্ৰেটাৰী গতিকে প্ৰেক্টিচ লাগিছে এনিৱে এইটো বৰ ধুনীয়া সুৰ
বৰ ধুনীয়া লিখিছে সৰু ধুনীয়া মই অকণ গাবলৈ সৌভাগ্য পাইছিলো ইয়াৰ পিছতে আমি দুটাই জুবিনে মই ভাবিছো গান এটা বনাব লাগিব সেইদিনা কথা পাতিছো প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে ৰিপিট কৰিছো দেই প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে এপাহি হাঁহি এপাহি আকৌ গাইছো এপাহি হাঁহি এপাহি তাৰে সজাও প্ৰতিদিনে তুমি আহি দিয়া পাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে ওকে বাহ থ্যাংক ইউ পাপন দা থ্যাংক ইউ ফৰ জয়নিং আপুনি আকৌ কামত লাগক আপোনাৰ বেছি সময় নলওঁ থ্যাংক ইউ so much এইটো মানুহটো মোক চাই আছে ই ভাবিছে ই কি কৰিলে মোৰ ভিডিঅ' লাইভ বাদ দে স্কাইপ চলি আছে তো হি ভাবিছে বেলেগ গানত লাগিল দে anyway well done congratulations thank you lots of love Gugu Jubinogu very much okay চল carry on okay লগ পাম কথা পাতিম ফোন কৰিবি